হাই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? জয় কৃষ্ণ গুৰু। আজি মই দেখাম আমাৰ আশ্ৰমৰে কিছুমান পৰিৱেশ আৰু কিছুমান সৌন্দৰ্য ধুনীয়া মুহূৰ্ত আপোনালোকলৈ বুলি আগবঢ়াই দিম। তো ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। জয় কৃষ্ণ। এইবাৰ আশ্ৰমত 12দিনীয়া অখণ্ড একনাম কীৰ্তন পাতিছিল। তাৰে আমি 7 দিনমান উপভোগ কৰিবলৈ পালোঁ। তাত গৈ ইমান সৌন্দৰ্য, আশ্ৰমখন ইমান ধুনীয়া বনালে, ইমান সৌন্দৰ্য পৰিৱেশ চাই হেঁপাহে নপলাল আৰু 2 দিনমান থাকোঁ তেনেকুৱা ধৰণৰ অনুভৱ আছিল। আৰু ইয়াৰে কিছুমান দৃশ্য মোবাইলৰ কেমেৰাত বন্দী কৰি অনা হৈছিল। তো আপোনালোকলৈ বুলি আগবঢ়াই দিছোঁ। যদি ভাল লাগে, কেনেকুৱা পাইছে জনাব। আৰু আশ্ৰমখনটো আপোনালোকে যিসকলে গৈছে তেখেতসকলে দেখিছেই, ইমান সৌন্দৰ্য, ইমান ধুনীয়া, ইমান শান্তিময় পৰিৱেশ আৰু আধ্যাত্মিকতাৰে ভৰা এই কৃষ্ণগুৰু আশ্ৰম। আমাৰ প্ৰভুজনাৰ এটা বাণী হৈছে, আত্মা প্ৰেমেই জগতত শান্তিৰ মূল। অৰ্থাৎ আমি নিজকে মানুহ হিচাপে পৰিচয় দিবলৈ আমি ইজনে সিজনক চিনি পাব লাগিব আৰু ইজনে সিজনক জানিব লাগিব। আৰু আমি যে সকলো যে ঈশ্বৰৰ অংশ, এই ভাৱটো আমাৰ মনৰ মাজত থাকিলেহে আমি নিজকে মানুহ হিচাপে পৰিচয় দিব পাৰিম। তেতিয়াহে আমি এজন পূৰ্ণ মানৱ হিচাপে সমাজত প্ৰতিষ্ঠিত হ'ব পাৰিম। আৰু আমাৰ কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ প্ৰথম বাণীটো হৈছে, আমি কোনো জাতি নহয়, জ্ঞাতি নহয়, গোষ্ঠী নহয়, জড় নহয়, আমি মাথো কৃষ্ণদাস আত্মাহে। আজিৰ সমাজত কোনেও নিজকে নিজে চিনিয়ে নাপায়। সকলোৱে নিজৰটোকে ডাঙৰ বুলি ভাবে বা নিজৰটোকে শ্ৰেষ্ঠ বুলি ভাবে। কিন্তু আমি ক'ৰ পৰা আহিছোঁ আৰু ক'ত যাম আৰু আমাৰ আচল মেইন কাম কি, আমি কি কৰিব লাগে, এইখিনি কোনো বুজি নাপায়। সেইকাৰণে আজি পৃথিৱীত হাই হুলস্থুল, পৃথিৱীত অশান্তিৰ সৃষ্টি হৈছে। আৰু এইখিনি একাত্মবোধ কৰিবৰ বাবেই প্ৰতি বছৰে কৃষ্ণগুৰু আশ্ৰমত একনাম অখণ্ড বিশ্ব শান্তিৰ বাবে পালন কৰা হয়। জয় জয় কৃষ্ণ গুৰু দেৱকী পাময়ী, ও সৰাসৰে হদ যাদু আজ্ঞা তোমার কি পারো কথা কে শুনবা নন্ত ভকতে হে ভক্তি বরে মহাজ্ঞান তুমি সত্য সনাতন আদি নিৰঞ্জন, ও সৃষ্টি স্থিতি প্ৰলয় তুমি হে কারণ, তুমি নিরাকার। জয় কৃষ্ণগুৰু। এতিয়া দেখাম মই আশ্ৰমৰ অলপ বাহিৰৰ ফালৰ দৃশ্য। আপোনালোকে যদি সৰ্থেবাৰী গৈ পাইছে, আপোনালোকে জানেই সৰ্থেবাৰী কাঁহ শিল্প আৰু মুগাৰ বাবে বিখ্যাত। তো ইয়াতে কিছুমান দোকান পোহাৰ আছে, যিমানখিনি পাৰোঁ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো বলক।
কৃষ্ণ গুৰু হে প্ৰভু জনাও তোমাক প্ৰণাম। হে কৃষ্ণ গুৰু হে প্ৰভু জনাও তোমাক প্ৰণাম। কলিৰ শেষত জনম লভিলা ক্লেশক তুমি দমন কৰিলা। অজ্ঞান এন্ধাৰ নেওচি তুমি জ্ঞানৰ আলোকেৰে পোহৰালা। হে কৃষ্ণ গুৰু হে প্ৰভু জনাও তোমাক প্ৰণাম। আৰু সন্ধিয়া সময়ত সদায় সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়। তো তাৰো কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সি তাৰমানে এইটোক দিয়াৰ কাৰণে বেয়া পাইছে তাৰমানে সি তাক নিদিবি তাৰমানে হিংসা তাৰমানে ভাই ভিক্ষা কম কৰিব হিংসা কৰিলে। জয় কৃষ্ণ গুৰু। এয়াই কিছুমান আশ্ৰমৰ ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াই দিলোঁ। যদি ভিডিঅ'টি চাই ভাল লাগিছে আপোনালোকে নিশ্চয় জনাব। আৰু অজানিতে যদি কিছুমান ভুল ত্ৰুটি কৰি পাইছোঁ বা কৰিলোঁ আপোনালোকে ক্ষমা কৰি দিব বুলি আশা ৰাখিলোঁ। যদি মোৰ ভিডিঅ'বোৰত কিবা আপত্তি আছে তেনেহ'লে প্লিজ মোক জনাব প্লিজ। জয় কৃষ্ণ গুৰু।